নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আৰু ভিডিঅ'টো অলপ বিশেষ মই আৰম্ভণিতে কৈছোঁ বিশেষ আৰু বিশেষ কি কাৰণে কৈছোঁ তেওঁলোকে চালে নিশ্চয় গম পাব আৰু আপোনালোকে হয়তো মোৰ পেজত দেখিছিলে আমাৰ ততয়া যি মিলনজ্যোতি উচ্চ ইংৰাজী বিদ্যালয় সেই বিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী আৰু শিক্ষক সম্বৰ্ধনা যি অনুষ্ঠান আয়োজন কৰা হৈছে তাৰে কাৰ্যসূচী আৰম্ভ কৰিম চাই যাব সুন্দৰ আৰু আৱেগিক মুহূৰ্ত হয়তো আপোনালোকে ভিডিঅ'টো চালে আমাৰো দুখ লাগিছিলে সেই সময়ত এনেকুৱা এক অনুভৱ হৈছিলে যিসকল শিক্ষক প্ৰায় শিক্ষিত হৈ গ'ল তেওঁলোকৰ কথা ক'বলৈ নাযাওঁ কিন্তু যিসকল ৰৈ গ'ল তেওঁলোকৰ মনৰ কথা বা তেওঁলোকৰ মনৰ অনুভৱবিলাক সঁচাকৈ বহুত বেছি দুৰ্ভাগ্যজনক দুখজনক আৰু যি কি নহওক শিক্ষকক প্ৰশংসা কৰি কেতিয়াও শেষ কৰিব নোৱাৰি বা তেওঁলোকক কি বুলিনো আমি সেৱা কৰিম নাজানো কিদৰে সেৱা কৰিম নাজানো কিন্তু তথাপিতো ছাত্ৰ ছাত্ৰীসকলৰ প্ৰাণ চেষ্টাত আজি অনুষ্ঠান ভাগ আৰম্ভ হ'ল আৰু মই ভিডিঅ'টো বিশেষকৈ কাইলৈহে আপোনালোকক দিব পাৰিম আৰু ভিডিঅ'টো শেষলৈকে চাই যাব বিশেষ নকৰোঁ অনুষ্ঠানটো চাব আচলতে আজি এই বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে যি এটা উদাহৰণ দাঙি ধৰিলে এই উদাহৰণে আৰু অসমত ইয়াৰ প্ৰভাৱ নিশ্চয় পৰিব এইটো আমি আচলতে অনুমান কৰিছোঁ আৰু মনতে সুখী হৈছোঁ যে আমি নিশ্চয় ছাত্ৰ ছাত্ৰীসকলক মূল্যবোধ এইখিনিতে এটা কথা কওঁ যে আমাৰ যি স্মৃতিগ্ৰন্থ মিলনজ্যোতি আৰু সেই স্মৃতিগ্ৰন্থখন বৰ্তমান আমি উন্মোচন কৰিবলৈ ওলাইছে এনেকৈ আমাৰ দীপাঞ্জলি বাইদেউ অসমীয়া বিভাগৰ সহশিক্ষয়িত্ৰী আছিলে আৰু দীপাঞ্জলি বাইদেৱে আজি সেইখন উন্মোচন কৰিছে এইখনৰ নাম হ'ল মিলনজ্যোতি যদি আপোনালোকে স্মৃতিগ্ৰন্থখন ক'ৰবাত পায় বা কাৰোবাৰ হাতত নিশ্চয় পাব যিসকল শুভাকাংক্ষী তেওঁলোকে প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক হিচাপে মোৰ অনুভৱ ৰেৱকান্ত বৰা অনুভৱ আৰু অনুস্মৃতি মিলনজ্যোতি হাইস্কুলৰ অতীত সোঁৱৰণ প্ৰসন্ন কুমাৰ ওজা অষ্টবেলীৰ হেঙুলি আহা লক্ষেশ্বৰ শইকীয়া মিলনজ্যোতিৰ দেউতী অনিল শইকীয়া অনুভৱৰ দুখৰীয়া স্মৃতি কৃষ্ণাৰাণী শইকীয়া বৰ্গমন্ত্ৰী ৰমেন